Hi friends, welcome back to my channel INV Ranju. আপোনালোকে প্ৰায় ফেচবুকৰ ষ্টৰীত ফেচবুকত আপলোড কৰা দেখি থাকে এটা পুখুৰী পাৰত উঠা ফটো। সেই পুখুৰীটো আচলতে এইবাৰ মই মীন পালনৰ বাবে প্ৰস্তুত কৰি উলিয়াইছোঁ। বলকচোন আমি পুখুৰীটো চাওঁ, পুখুৰীটোত কিনো কাম কৰা যায় তাৰে আমি জ্ঞাত হওঁ। ইয়াৰ মোৰ লগৰ পাটনা বিদ্যুৎ চিৰসেউজ মানস নাই, মানসৰ কাম থকাৰ বাবে আহিব নোৱাৰিলে। এয়া আমাৰ গাঁৱৰে ভাইটি এজন আৰু এইফালে এজন, দুইজনে আহিছে সহায় কৰিবলৈ। পুখুৰী চাব আহিছে। পুখুৰীটো প্ৰায় কিমান? 3 বিঘা। পানী আগুৰি আছে, প্ৰায় 2.5 বিঘা পানী আগুৰি আছে না। এইটো পুখুৰী, যিটো পুখুৰী পাৰত মই সদায় ফটো দিওঁ, ফেচবুকত আপলোড কৰোঁ, ফেচবুকত ষ্টৰি দিওঁ। মাছ প্ৰায় ইয়াত 70 কেজি স্পন দিয়া গৈছে। 70 কেজি স্পন দিয়াটো ভাল হৈছে নে বেয়া হৈছে আপোনালোকে কমেণ্টত জনাব যে 3 বিঘা ফিচাৰীত 70 কেজি মাছ দিলে বেছি হৈছে নেকি। এটা সুন্দৰ ধুনীয়া পৰিৱেশ পুখুৰী চাৰিওফালে। আমি কেইদিনমানৰ আগতে জলসাৰ দিছিলোঁ, জলসাৰ লগত খলিহৈ গুড়ি। 15 দিনতে 1 গাড়ী জলসাৰ মাছে খাই শেষ কৰি দিলে। ৰাখি থোৱা গৈছে যাতে কেতিয়াবা গেছ হ'লে পানীখিনি ৰোটেশ্যন কৰি গেছ কমাব পাৰি। খলিহৈ গুড়ি ফিচাৰীত দিয়া হ'ব। কেনেকৈ দিয়া যায় প্ৰাকৃতিকভাৱে, মানে মাছৰ খাদ্য প্ৰস্তুত কৰা যায়, তাকে আপোনালোকে চাওক, ভিডিঅ'টো চাই থাকিব। পুখুৰীবোৰ এনেকৈ বস্তাত বান্ধি 2-3 দিনৰ কাৰণে গৰাই থোৱা যাব। গৰাই থোৱাৰ পিছত 4 নম্বৰ দিনাখন আহি ফুটা কৰি দিয়া যাব বস্তাসমূহ। তেতিয়া মাছে খাদ্যসমূহ নিজে গ্ৰহণ কৰিব। এনেকৈ দিলে খলিহৈ গুড়িবোৰ অপচয় কম হয়। আপোনালোকে মন কৰিব যে বস্তাবোৰ যাতে পানীৰ অলপ তলত বান্ধে আৰু মাটিৰ পৰা কমচে কম ওপৰত থাকে, তেনেকৈ বান্ধিব ওপঙি থকাৰ দৰে। এনেকৈ দিলে মাছবোৰে যেতিয়া খাব আহিব তেতিয়া সুবিধা হ'ব। যিসকল ল'ৰা বা যিসকল ব্যক্তি ফিচাৰী ঘৰতে আছে বা মাটি আছে, তেওঁলোকে ফিচাৰী খান্দি মীন পালনৰ দ্বাৰা কৰ্ম সংস্থাপন লাভ কৰিব পাৰিব। এনেকৈ ফিচাৰী আপোনালোকে যদি এনেকুৱা এটা ফিচাৰী খান্দি লয়, তেতিয়াহ'লে আপোনালোকে বছৰি অতি কমেও 3-4 লাখ টকা আয় কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব।